हेलो एवरीवन वेलकम बैक टू माय चैनल। আজি আপোনালোকলৈ এটা নতুন ৰেচিপি ভিডিও লৈ আহিছো। অৱশ্যে কি ভিডিও লৈ আহিছো আপোনালোকে থাম্বনেল চাই নিশ্চয় গম পাইছে। বলক তেতিয়াহলে আজিৰ ভিডিওটো আৰম্ভ কৰো। ৰেচিপিটোৰ বাবে আমাক লাগিব এটা ডাঙৰ পিয়াজ, মই টুকুৰা টুকুৰকৈ কাটি লৈছো। অলপমান ভেন্দি লৈছো দুখৰকে কাটি, অলপ ধনিয়া লৈছো, কেঁচা জলকীয়া, সৰিয়হ 2 চামুচ মই তিয়াই পেলাই পিচি লৈছো। এটা বিলাহী মই এনেদৰে পেষ্ট বনাই লৈছো আৰু আদা নহৰু পেষ্ট লৈছো। বস্তু এইখিনি আমাক দৰকাৰ হ'ব। এতিয়া এখন মই কেৰাহী পাতি কেৰাহীখন গৰম হ'বলৈ দিছো। কেৰাহী গৰম হোৱাত মই ইয়াতে দি দিছো সৰিয়হ তেল। তেলখিনি গৰম হ'ল। এতিয়া মই ইয়াতে ভেন্দিখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমে ভেন্দিখিনি অলপ ফ্ৰাই হোৱাৰ পাছত আমি এইখিনি কাঢ়ি থ'ম। চাব যাতে ভেন্দিখিনি ভাজি নাযায় আৰু হাই ফ্লেমতে ভাজিব লাগে। এইদৰে ঘনাই লৰাই থাকিব লাগে যাতে তেতিয়াহে ভেন্দিখিনি ভাগি নাযায়, নহ'লে ভেন্দিৰ পৰা এটা বিজলুৱা বস্তু ওলাই, এইটোৱে ভেন্দিখিনি মানে মচমচীয়াটো নাইকিয়া কৰি দিব পাৰে। এতিয়া ভেন্দিখিনি কাঢ়ি থলো আৰু সেই একেখিনি তেলতে মই দি দিলো 5 ফুৰণ আৰু কেইটামান কালজিৰা। এতিয়া মই ইয়াতে দি দিলো কাটি লোৱা পিয়াজখিনি অকমান সময় ভাজি ল'ম। তাৰ পিছত ইয়াত দি দিম মই আদা নহৰু পেষ্ট। ভালদৰে পিয়াজখিনি ভাজি ল'ব লাগে অলপ ৰঙচুৱাকৈ। পিঁয়াজখিনি ভজা হৈ গৈছে আৰু অলপ সময় ভজাৰ পিছতে আমি ইয়াতে দি দিম বিলাহীৰ পেষ্টখিনি। লগতে দি দিলোঁ এতিয়া কেঁচা জলকীয়া আৰু জোখমতে আমি বিলাহীৰ লগতে দি দিম হালধি, অলপ জিৰা গুড়ি দিম, ইয়াতে নিমখ দিম আৰু অলপ দি দিম আমি ৰেড চিলি পাউডাৰ। এইখিনি এতিয়া ধুনীয়াকৈ মছলাখিনি ভাজি ল'ম। মছলাৰ পৰা তেল এৰালৈকে সতি আমি এইখিনি ভাজি থাকিম কিছু সময় লৰাই লৰাই। মছলাখিনিৰ পৰা যেতিয়া তেল এৰিব তাৰপিছতহে ইয়াত আমি সৰিয়হ পেষ্টখিনি দিম। এতিয়া ইয়াতে এড কৰিম আমি সৰিয়হ পেষ্টখিনি আৰু এইখিনি আমি ভালদৰে লৰাই লৰাই ভাজি থাকিম। এইখিনি সৰিয়হ পেষ্টখিনি ভালদৰে ভাজিব লাগে, নহ'লে সৰিয়হৰ পৰা এটা তিটিকি তিটিকি ভাৱ আহে, তেতিয়া মানে তৰকাৰীখন অলপ সোৱাদটো কমে তিটিকি তিটিকি ভাৱটো আহিলে।
এইদৰে এতিয়া আমি লৰাই লৰাই কিছু সময় ভাজি থাকিম, যেতিয়ালৈকে সৰিয়হখিনিয়ে এইদৰে ফুট ফুটকৈ উঠি নাহে কেৰাহীখনৰ পৰা, তেতিয়ালৈকে ভাজি থাকিব লাগে সৰিয়হখিনি। এতিয়া আমি ইয়াতে এড কৰি দিম ফ্ৰাই কৰি ৰখা ভেন্দিখিনি। ভেন্দিখিনি এড কৰাৰ পিছত ভালদৰে লৰাব লাগে যাতে ভেন্দিখিনি ভাগি নাযায়। অলপ সময় এইদৰে লৰোৱাৰ পিছতে আমি ইয়াত উতলাই ৰখা গৰম পানী এড কৰি দিম। পানীখিনি নিজৰ জোখমতে দিব, আপুনি যিমানটো জোখতে ৰাখিব বিচাৰে সেই অনুপাতে দিব লাগে। মই ইমানটো জোখতে ৰাখিম, সেইকাৰণে মই প্ৰায় 1 কাপ আৰু আধামান দি দিছোঁ পানী। এইখিনি কিছু সময় উতলাৰ পিছত আমি ইয়াতে ধনিয়া দি দিম আৰু আমাৰ ৰেচিপিটো হৈ যাব। এনেদৰে যদি খোৱা নাই কোনেও ভেন্দিৰ চৰচৰি ৰেচিপি, তেতিয়াহ'লে খাই চাব, খুবেই টেষ্টি হয়। এয়া আমাৰ ভেন্দিৰ ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক মই পৰিৱেশন কৰি দেখাম, খুব ধুনীয়া হৈছে দেখিবলৈ। এইদৰে ভেন্দিৰ জুতি সৰিয়হৰ লগত যদি লোৱা নাই, কোনোবাই লৈ চাব, খুব ধুনীয়া হয়। দেখিছেনে? খুবেই ধুনীয়া লাগিছে দেখিবলৈ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্ট কৰিব। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই। সকলো ভালে থাকক আৰু সুস্থ থাকক।